হেল্ল' এণ্ড ৱেলকাম বেক টু উই আৰ বকা গেং। বাকী গাইজ বেয়া নাপাবি 5 দিনমান ভিডিঅ' অহা নাই কাৰণ এই গাল ফুলা বাল ফুলা এইগিলা বেমাৰ গালি বেচছো গাইজ বেয়া নাপাবি। এই বেমাৰ সহ্য কৰিব পাৰি ক'ৰ কি বেমাৰ হৈ দেখছা এইগিলা বেমাৰটো কিয় হৈছে মই উলিয়াইছোঁ বিচৰি বিচৰি বেমাৰগিলা মানুহৰ কিয় হৈ আছে মানে ফিটনেছটো কমি গৈছে। সেইকাৰণে আজি মই খেলাম ফুটবল ফুটবল খেলাম বুলি ভাবিছোঁ গাইজ। তো যাং এগলা বুট জোতা তুত জোতা এগলা 25 গাইজ এগলা বিচৰু ৰ মোজা সোজা বিচৰু বঢ়িয়াকৈ পিন্ধো ড্ৰেছ পাতি জাৰ্চি চাৰ্চি একো নাই গাইছ এটা নৰ্মেল চলা পিন্ধিম জাষ্ট প্ৰেক্টিছহে ক'তো খেলা নাই নহয় আৰু ইমান দিন খেলাও নাই দিন মানে বছৰে খেলা নাই কিজানি পৰুৱে নেকি কঁকাল চকাল ভাঙি মোৰ সেই বাইচাইকেল গিফ্টটো খুব মাৰো না ৰনাল্ডোৰ তাৰ আমাৰ মাৰ দেখাম তো আজি তো যো এই বুট জোতা মাই বুট জোতা তো ৰুলে দিয়ে আৰু এৰে মাজতে গাইছ আৰু এটা মই আস্তেকৈ সৰু কথা এটা কওঁ বেয়া চেয়া নাপাবি কিন্তু যোনে বল চল খেলা এই ফুটবলে হওক ক্ৰিকেটে হওক জেঙাটো পিন্ধিবি নহ'লে জুলি তুলি পৰি এই গৰমত এনা আহিবি নপৰবি দে নপৰবি। চাগাছ অস্ত্ৰ পৰিধান অস্ত্ৰ তো এতিয়া গাছ দেৰি নকৰোঁ প্ৰায় 3:30মান বাজিলে কিজানি ফিল্ডত যাওঁ যাই কিনে অলপ খেলাখিনি গোটেই খেলে দে মই আৰু বেলেগ কাটো না তো ফিল্ডত লাগ পাম বলক চলক। সেই গাছ ফিল্ড আহি পালোঁ আধা ঘণ্টামান খেলিলোঁ ৰ কিন্তু এটা ব্ৰেকিং নিউজ চাইছোঁ আৰে বাহ চাওঁ কি খেলা খেলিছোঁ আজি ফাটে পেলছোঁ এতিয়া ভাগে লং ৰ এই মাহা চলি আছোঁ আমি চলি তই খেলবি কি ভাবি কি আছে এইগিলা সৰু সৰু চলি ডাঙৰ মাখা নাহে ৰ দে হ'ব দে ভাগে ল দে সেই খেলা আৰম্ভ হৈ আছে ৰ আনছি ৰ এতিয়া ৰাখাব লাগিব আমি যদু মাৰ ভাড়া মাত দি বঢ়িয়া দে তই গ'লকি নেকি ওপৰত দাঁত চুই চাইছোঁ লাগাল মানা দে নাই যাই পচু দে যাই পো ওপৰত ডাল বাপ বঢ়িয়া গ'লকি দে আমাৰ কি হৈছে আউট হৈছি এই চালো গৈছি ৰ মানুহ কেনে হৈ গৈছোঁ চাইছোঁ গাইছ এতিয়া পচু কোনোবাই মোক আংগাই মোক হাৰা মাৰছি গাইছ আৰু বুট জোতা ফাটি গৈছে মোৰ হে গাইছ এলা কি কৰিছিলোঁ কুত্তাইছি ৰ গাইছ বাইর দে বাইর বঢ়িয়া এই গোল খাই আছোঁ আমি 5 দিনমানক ফাল 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 ফেলেছি আৰু কি ফাল কৰে ৰাহুলে ফাল হৈছে এই বল দি দেখছা না গাইছ লাইভ দেখিছোঁ ফাল কৰা এই বিকাশৰ টিমটোৱে মস্ত ফাল কৰে এই সুযোগ দিবা হ'ব খেল 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 মজা মজা কিসে সাহেব বঢ়িয়া টাকাই মানে বিপর তাক তাই লাগছি তার লগত যা একজন পড়লো গাইছ আৰু গাছ মই নৰা আহিছোঁ মই গম পালোঁ চিকটিকৰ খাই তিনবাৰ পঢ়লোঁ 3 পাল্টা খাইছোঁ এক ফাল কৰিব খুজিছিলোঁ ৰাহুলক নিজে পঢ়ছোঁ ৰাহুলক হাৰা মাৰবি দে দে মজা মনে মনে মাৰবি বঢ়িয়া 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 এই কি কাটে এই ও গোল খাইছো
গলছি কিমান হ'ল বঢ়িয়া হাৰা নাই এক যদু কি কৈছিলো তোক মই তোক কি কৈছিলো মই চুইত ৰ দূৰৰ পৰা একে গেলি যাব পাৰি যাচোন তাতে সোমাই থাকা নিংনিকা তাত কাক দেই কণা হৈছে যে আমাৰ গেল এইটো চাইডৰ পৰা আমাৰ কিবা চেঞ্চ আমাৰ কিবা ডাঙৰ লাগবা নাংগে কণা হৈছে দেখা নাই খানাৰ প্লেয়াৰো আমাক দি আমি নৰা আইছো তই আমাৰ দে ভাই আমি নৰা আইছো তই ৱেষ্ট ইণ্ডিজৰ মাল না তই আমাৰ খেল আইছি ৰ গাইছ ৱেষ্ট ইণ্ডিজৰ মাল নামে দিছো এই ৱেষ্ট ইণ্ডিজৰ মাল থাকাতে কিনকে গ'ল দে চাং তই কিন্তু বেয়া দিব লাগব বঢ়িয়া এই ধৰে আন ভাই বঢ়িয়া মজা দে কেৰ আমাৰ অলপ প্ৰ প্লেয়াৰ এতিয়া কেৰ বঢ়িয়া কেৰ সিফালে উৎপল আহিছে গ'ল দিব লাগব কি বঢ়িয়া মাৰ কেৰ রোনাল্ডো 100 দি রোনাল্ডো 100 বঢ়িয়া রে কেৰ বঢ়িয়া কেৰ আইয়া গোল দি দিছে আমার তাকে কই গাইছ এগুলা খানার প্লেয়ার হায়ার করে আনছো আমি আইয়া গোল মার দিছি দেখা নাই বঢ়িয়া ইটা আমার টেনশন নাই আমি অলপ রেস্ট পাই যাম ইটা কেৰ মাৰে দাইনা পালি আহিছি হাও কেৰ কাটি লৈছি ৰ হাও দুইজন কাটি লৈছি ৰ তিনজনক নলাগি বঢ়িয়া দে বাঘ বেলেগ কিপিং বঢ়িয়া কিপিং আমাৰ আংগাও আছে আৰু কিপিং কিন্তু ভাল হৈছে কিপিং ভাল হৈছে এইবাৰ বঢ়িয়া কৰিছা তই তোৰ নাম আছে মই গাছ এনে থাকা আনিছি ৰ কাৰণ এটা কথা আছে মই জোতা চাইছো গোটাই ফাটি নহৈছি দে ধৰ আৰামছে ধৰ চুইত দূৰত চুইত আগত নাই দে কোনেও মই ইয়াতে আছো কি কৰবি এতিয়া আপা গ্লভছ ৰ গাছ মই জোতাটো খুলি ৰ ক'ত মাৰে গাছ ভালকে খেলি আছো ৰ মাথা ঘূৰে যাওঁ হৈছে এই জোতাটো খুলিব লাগিব ফাটছি গোটাই এই গাছ খেলা আৰম্ভ হৈ আছে আমি বহিছোঁ ৰ প্ৰায় আধা ঘণ্টামান বহিলোঁ আঁঠু চাঠু গোটাই চাল গেছি আৰু মোৰ বুট জোতাযোৰ দেখে দাং ৰ মজা দে বঢ়িয়া কৰিছে দে বঢ়িয়া আছে গাছ বঢ়িয়া আছে কি আহি আছা তই হাসি মানব পেটলাই দোকানের পয়সা নাই হ্যাঁ পয়সা নাই পয়সা আছে কিনিম র আজি সিংসি তারপরে মাসে পয়সা ই গাইছ লাজ দাং দাংকে থাকে এই গাইছ আমি তো এক মিছাও কৈছো অলপ দেৰিকে খেলিম ৰ অলপ ৰেষ্ট ল'ম বুলি ইটাক গেলি জনাই ৰ এটা কৈছি গধূলাল বোলে তোন খেলাতে আমি নেখলাং গাইছ সেইটো চাও লৈছি দে মাৰ কিবা এটা মাৰ তো গাইজ বল খেলে ডাইরেক্ট আর নেদেখলো ডাইরেক্ট গাছা ধুই লল হেই তো গাইজ আই কিনা ডাইরেক্ট আর গাছা ধুই ললো পাপাও যি হারাম আসছি এনতে দেখছা না তুনতে আয়ু বুট তুত ফাটে ফেলছি মোর হেই ইতা জাঙাছো এই তাকে গেলি জাঙাছো আমার লগে তাত তাকে গেলি কিবা এটা আছে রে আজি স্পেশাল মানে ইমান নহয় দেছো হলেও কিবা এটা আছে গম পাবি যছো গাইজ বোকা হৈ গেল আমাৰ ষ্টুডিঅ'ৰ এতিয়া আছে ৰ ই অলপ কিবা কাম কৰে কি এই পাম মাৰি আছো আহি নেখলাই বল খেলছি আজি ভৰি ভৰি অলপ কষ্ট পালাম না অলপ আৰামদায়ক নাই আমি আৰু নেখলাঙে না আৰু কথাটো কৈ দিয়া আমাৰ কথাটো আজি কথাটো মানে গাইজ আমাৰ একশক কেমেৰামেন
ইয়াৰ বাৰ্থডে আজি হাল্লা লাগে এটা হেপী বাৰ্থডে হেপী বাৰ্থডে হাল্লা লাগে কি হাল্লা চাল্লা নাই এ কাম নাই হেপী বাৰ্থডে মই চবে স্কট দিলি হ'ল বাকী এগলাখান পাৰ্টি খাবা আহিছি আকৌ নানে আগে আইছি তই কিবা আনছা না এটা মই আনছো তই দিম দে কিবা লাগে এই ই লেডিজটোৱে কম্বলৰ তলত মজি খাইছ আৰু গাইছ এটা মই ইয়াৰ দিছো তাত দেখি একবাৰ দেখে দিছো পেট অ এই শকত না লবে ব্যস্ত আছে মাৰি মাৰি এই খিনাব লাগব সি ইয়াত খিনাব লাগব নালগে কিয় পেট দৈ খাব লাগে কিয় লাগে বেছি তোৰ তাক নিজক চাচি এটলা আনপায় এটলা চা আৰু এটলা চা তে আকেই তই ভিডিঅ'টো এতে ক'ত দি আজি মই বহুত কষ্ট কৰিছো এমটো তই ক'ত দি কম কৰা কষ্ট হৈছে কিনকে হাৰাম আমিও দিনটো ঘূৰি আছো আমাৰ লগত এই কাহে ক'ত দি তো গাইজ এতিয়াৰ ভিডিঅ'টো এনে কৰোঁ দিয়ক যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করে দিব কৰি দিবি গাইছ দে কৰবা দি ইয়াৰ পুৰা কৰি দিবি কষ্ট হৈছে আৰু কালি এটা ধমাকা ব্লগ আহি আছে ক'ৰবাত যাম ইতাতে নকওঁ দেখাই অ কালি দেখা হ'ব দেখাই পাৰি গাইছ ইতা আমাৰ পাৰ্টি হ'ব পাৰ্টিত অলপ পাৰ্টি কৰিম দে গাইছ তো গাইজ এতিয়া অলপ হ'বৰো পাৰ্টি বাকী আৰু শেষ কৰি দিয়ক দিয়ক এই ভ্লগটো